হেল্ল' এভৰিৱান, বহুত দিন ব্লগছ দিয়া হোৱাই নাই। আজি আৰম্ভ কৰিলোঁ গাটো ধুই আহি মূৰটো আঁচোৱাৰ পৰাই। এয়া চাওকচোন আমি আজি দিনটো কিনো কৰোঁ। বহুত দিন যিহেতু আপলোড দিয়া নাই, আজি ভাবিলোঁ ভিডিঅ' এটাকে দি দিওঁ। সময়ো নোপোৱা হৈছোঁগৈ। আজি বিহু বুলি গোটেই পৰ্দা চৰ্দাবোৰ ধুই দিলোঁ। ঘৰটো দেখিছেনে একদম খালী খালী হৈ আছে। ছোৱালীকো মই খুৱাবৰ কাৰণে সময়ে পোৱা নাই। তাই চকু এটা লৈ পেলাই নিজে নিজে চামুচত লগাই খাই আছে এইখিনিতে মোৰ ওচৰতে আহি পেলাই। তাৰ পাছত মই এতিয়া কাম বন কৰি হৈ পেলাই এতিয়া মই আটা মুঠিছোঁ লুচিটো সন্ধিয়াকৈ বনাই খাওঁ বুলি। যিহেতু একো খোৱাই হোৱা নাই, সময়ো বহুত পাৰ হৈ গৈছে, সেয়া বুলিয়ে মই বনালোঁ গোল গোল ৰুটি। এতিয়া আৰু লুচিখন কাৰ ভাল নালাগে বাৰু এনেকৈ যদি ফুলি যায়, কিন্তু ফুলিবনে নুফুলে চাওকচোন বাৰু। ইয়াত দেখিছেনে লাহে লাহে উঠি আছে। এতিয়া ধুনীয়াকৈ লুচিখন ওপৰলৈ উঠি আহিলে আৰু ফুলি গ'ল। তাৰপাছত এয়া মই বেঙেনা তিয়াই থৈছোঁ গৰম পানীত তিয়ালে যিহেতু খাবলৈ মানে অকণমান খুজলিৰ কাৰণে ভাল বুলি কোৱা শুনি তেলতে মই দিলোঁ বেঙেনাখিনি ফ্ৰাই কৰি কেনে। তাৰপিছত গৰম পানী অন কৰিলোঁ। দেখিছোঁ দেখোন আছে, আকৌ অফ কৰি থৈ দিলোঁ, মানে গম নাপাওঁ নহয়। তাৰপাছতে এইবোৰ চব চাফা চিকুণ কৰি মুচি কাচি লৈছোঁ, যিহেতু পানী পৰি গ'ল। পানী পৰিলে মানে ইণ্ডাকশ্যনত বেয়া। এয়া দেখিছেনে মোৰ ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ। তাকো কি হ'ব, বহি বহি খাবলৈতো সময়নো ক'ত পাব। থিয় থিয় লৰালৰিকৈ খাইছোঁ। ছোৱালী ইপিনে আহিলে আৰু হ'লেই তাইক খুৱাবলগীয়া হয়ে। লৰালৰিকৈ মই অকণমান খাই লৈছোঁ। নাই আকৌ তাই আছিলে যাব হ'লেই নহয়। সেয়া তাইক আকৌ আইতাকে বোলে ডালিয়া দিলে, মোৰ ওচৰলৈ লৈ আহিছে। ইয়াত ডালিয়া খাই আছে তাই ধুনীয়াকৈ। মই বোলো নিজে নিজে খাচোন, অকণমান ঠিক স্কুল যাব লাগিব। তাৰপিছত খাই মেলি হ'ল, বাচন বৰ্তন ধুৱাই নাই, বাচন ধুবই লাগিব। তাৰপিছত কি কৰিছোঁ, মই প্ৰথমতে খাই কৰি লৈ মোৰ ৰুমটো প্ৰথমতে ধুনীয়াকৈ চাফা কৰি লৈছোঁ। বাকীখিনি অলৰেডি কৰা হ'লেই বাৰু। ৰুমটো মই চাফা কৰি লৈছোঁ ধুনীয়াকৈ। বাকীখিনি ভিডিঅ'ত দেখুওৱা নহ'লে, যিহেতু মানে ব্লগছ বনাম বুলি ইমান ভবা নাছিলোঁ, মানে হোৱাই নাই বনোৱা, সময় নোপোৱা হ'লোঁ। মোৰ ৰুমটোকে ধুনীয়াকৈ অকণমান চাফ চিকুণ কৰি লৈছোঁ বিহু বুলি। এনেইতো কৰা নহয়েই। দেখিছেই ধুনীয়াকৈ। আপোনালোকৰ বাৰু বিহু কেনেকুৱা জনাবলৈ নাপাহৰিব। পিঠা পনা বনাইছে নহয়। মই আকৌ পিঠা পনা বনাব নাজানো, মাৰ ঘৰতো নিশিকিলোঁ, ইয়াতো নিশিকিলোঁ। সেইটো কাৰণে ছোৱালী ডাঙৰ হওক, নিজে নিজে বনাম। এবাৰ বনাইছিলোঁ পিছে, কিন্তু হাতে তেলে পুৰিলে, তেতিয়াৰ নবনোৱা হ'ল। এতিয়া বনাবলৈ গোটেই বিচনাত দিছেনে চকু পাই পেলাই থৈ দিছে। মই কোবাই কিলাই লৈছোঁ আকৌ, নহ'লে আকৌ এখন পৰুৱাই গোটেই ৰাতি কামুৰণি ধৰিব। বাৰু হ'ব, সেইটোত মোৰ কামবোৰ আধা আধি হৈছেগৈ আৰু ধুনীয়াকৈ মই চাফ চিকুণ কৰি লৈছোঁ, নহ'লে যিহে পৰুৱা আহে। বাৰু সকলোলৈকে মোৰ মাঘ বিহুৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ ঘৰত বিহু খাবলৈ নমতাকৈ নাথাকিব আকৌ দেই, বিহু পাতিছে যদি। মই আকৌ বিহু পতা নাই, মই লোকপিঠাৰে বিহু খাম বুলি আশা কৰি আছোঁ। বাকী খানা চানা খোৱা মেলা হ'লে সেইখিনিতো মই কামৰ মাজতে থাকিয়েই গ'ল। ভিডিঅ' কৰিবলৈ মানে ছোৱালীজনী মোবাইলটো দি থৈছিলোঁ, চাই থাক বোলো তই দিগদাৰ কৰাতকৈ। এয়া মই ধুনীয়াকৈ কাপোৰখিনি ৰ'দত যে দিছিলোঁ পৰ্দা চৰ্দাবোৰ, এতিয়া আনিছোঁ। এতিয়াতো আবেলি হ'ল বাৰু, বাকীখিনি ভিডিঅ' মোৰ মাজতে থাকিয়েই গ'ল। এই ৰ'দৰ পৰা কাপোৰখিনি আনি ধুনীয়াকৈ মই জাপি কুচি লৈছোঁ। দেখিছেই ধুনীয়াকৈ জাপি আছোঁ আৰু এইবোৰকে কাম দিনৰ দিনটো। মতা মানুহবিলাকে ভাবে আকৌ আমি বাহিৰত কাম কৰি থাকোঁ, সিহঁতেনো ঘৰৰ ভিতৰত কি কৰে। কাম মানে কি কৈছোঁ আৰু আপোনাৰ কাপোৰটো ওলাই থাকিব আৰু ল'ৰা ছোৱালীয়ে কিমান লেতেৰা কৰে কাপোৰ কানি। এনেকৈ জাপি জাপি সুমুৱাই ৰ'দত দিয়া, সেইখনকে কাম কৰি থাকিব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। অশান্তিও লাগে একেখিনিকে কাম কৰি কৰি, উপায়োতো নাই। এতিয়া আছে আবেলি বাৰ্থডে এটা আমাৰ ছোৱালী, মানে আমাৰ দেউতাকৰ মানে বৰ্তাকৰ ঘৰত। এয়া আহিলোঁ আমি সেই বাৰ্থডে বুলি। বাৰ্থডেত চাওকচোন কি কি খুৱাইছে। ভালকৈ ভিডিঅ'টো দেখাবলৈ পোৱা নাই, মানুহ আছে বেয়া লাগে নহয়। মই খাই আছিলোঁ আকৌ, মই আকৌ খোৱা ছোৱালীজনী বোলে দিয়া তোমাকো কৰি দিওঁ। আমাৰ ছোৱালীজনীয়ে আকৌ তাক সৰুকৈ গিফ্ট এটা দিছে, পাপাও নাই, সেইটো কাৰণে সৰু গিফ্ট এটাকে দিবলগীয়া হ'ল। তাৰপিছত আমি বাৰ্থডে চাৰ্থডে খাই আহিলোঁ। মই সেই বাৰ্থডে খোৱা কাপোৰে ধুনীয়াকৈ ধূপ এটা জ্বলাই লৈছোঁ, সি তাৰমানে সন্ধিয়ালৈকে গ'লে। তাৰপিছত কাপোৰ কানি সলালোঁ। ছোৱালীয়ে আকৌ কৈছে টিতুল মামাই বোলে এনেকৈ ঢোল বজায়। আমাৰ মানে খুৰাৰ কথা কৈছে, দেউতাৰ ভায়েকৰ কথা কৈছে, টিতুল মামাই এনে ঢোল বজাই মোক দেখাই আছে। তাৰপিছতে মই আছিলোঁ। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। মোৰ ব্লগছবোৰ আহি আছে, কিন্তু সময়ৰ অভাৱত দিয়াহে হোৱা নাইকিয়া। এতিয়ালৈ ব্লগছ দিবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। আজিলৈ বাই বাই।